হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। চ' ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টো লৈ আহিছোঁ আমাৰ বিহুৰ ভিডিঅ'। আমাৰ মৰিগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে 21, 24 আৰু 25 তাৰিখে। 21 তাৰিখৰ দিনাখনৰ ভিডিঅ' মই তেনেকৈ কৰা নহ'ল, সেইদিনাখন মুকলি বিহু হৈছিলে। আৰু এয়া হৈছে 24 তাৰিখৰ দিনাখনৰ ভিডিঅ'। সেইদিনাখন আমাৰ 25খন পতাকা উত্তোলনেৰে আমাৰ অনুষ্ঠান আৰম্ভণি হৈছিলে। আৰু এয়া আমাৰ মঞ্চ ধুনীয়াকৈ সজ্জা কৰি আছে, কমপ্লিট হোৱাগৈ নাই, সজাইহে আছে। আৰু এয়া আমি সকলোৱে বহি আছোঁ। আমি আচলতে কোৰাছ গাম আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। চ' আপোনালোকে ভিডিঅ'টো চাই যাওকচোন, মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰি আছে। এয়া পাপাহঁতে পতাকাসমূহ ৰেডি কৰি আছে আৰু আমিও ইয়াতে কিবাকিবি কৰি আছোঁ। চ' ভাল লাগে, আমাৰ আপোন বিহু এখন 2000 চনতে স্থাপিত হৈছিলে। চ' আজি আহি এইখিনি পাইছেহি। আশা কৰোঁ আমাৰ বিহুখনে আৰু যাতে বছৰ বছৰ এনেকৈ আগবাঢ়ি যাব পাৰে। 24 আৰু 25 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ ৰখা হৈছে। 25 তাৰিখে আমাৰ সকলোৰে মৰমিতা মিত্ৰৰ গীতৰ অনুষ্ঠান আছে। আৰু 24 তাৰিখে মই আপোনালোকক যিটো ভিডিঅ' দি আছোঁ, ইয়াতে আমাৰ মৰিগাঁও স্থানীয় শিল্পীসকলৰ অনুষ্ঠান আছে, শেষলৈ আছে। আপোনালোকে ভিডিঅ'টো চাই যাব। চ' সেয়াই, মই আচলতে ভিডিঅ'বোৰ ধুনীয়াকৈ কৰিছোঁ, কিন্তু লগতে মই দিব পৰা নাই যিহেতু ব্যস্ত হৈ আছোঁ। গতিকে আজিৰ পৰাহে মই ভিডিঅ'বোৰ দিবলৈ আৰম্ভ কৰিম। আপোনালোকে চাই যাব আৰু কমেণ্টত মোক জনাবলৈ নেপাহৰিব যে কেনেকুৱা লাগিলে। পঁচিছখন পতাকা উত্তোলনৰ কাৰ্যসূচীত উপসভাপতি ৰূপে মোৰ পাপায়ো এখন পতাকা উত্তোলন কৰিছিলে। তাৰ বাবে ধন্যবাদ মৰিগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী সকলো সদস্যকে। আৰু সেয়া আমাৰ সভাপতি মহোদয় ৰমেন নাথ ডাঙৰীয়াই মূল পতাকা উত্তোলন কৰিছে।
হৈছে 24 তাৰিখৰ ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানৰ ভিডিঅ'। আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এটি গীত উলিয়াইছিলে, সেয়া আমি পৰিৱেশন কৰিছোঁ। গীতটি অলপ দীঘল আছে, সেইবাবে মই আধা দিছোঁ। যদি আপোনালোকে সম্পূৰ্ণ চাব বিচাৰে মোৰ ফেচবুক প্ৰফাইলত গৈ আপোনালোকে চাব পাৰিব। চাই যাওকচোন। আৰু এনেদৰে আমাৰ প্ৰথম দিনাখন মানে দ্বিতীয় দিনাখনৰ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী এনেকৈ সমাপ্ত হ'ল। ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল, একো বাধা বিঘিনি নোহোৱাকৈ। আচলতে বতৰে অকণমান বেয়া কৰিছিলে, কিন্তু পিছলৈ সকলো ঠিক হ'ল। এই ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক মই 25 তাৰিখৰ ভিডিঅ'খিনি দিম। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।